সকলোকে শুভৰাত্ৰি জনালোঁ। গুড নাইট। অসমীয়া গহনালৈ ভৌগোলিক সূচাংকৰ স্বীকৃতি পাইছে, GI টেগৰ স্বীকৃতি পাইছে। এইবিধো একবিধ অসমীয়া গহনা। এইটো মই আজি হ'ল কেইবাবছৰ হ'ল, মানে গুৱাহাটীততো আৰু গহনা সোণৰ গহনা পিন্ধিব নোৱাৰি, দামো বহুত। সেইকাৰণে মই এইবিলাক কৰি লৈছোঁ, বিয়া বিহুত কেতিয়াবা পিন্ধোঁ। এইটোৰ নাম আমাৰ ফালে বৰপেটাত, আৰু এই এটা কথা, এনেকুৱা গহনাবিলাক বৰপেটাতহে বেছি ভাল হয়, বেলেগত ইমান ভাল নহয়। বেলেগ মানুহে কয়, আৰু আনকি সোণাৰীবিলাকে নিজেও কয়, ইয়াৰ সোণাৰীবিলাকে। মই তেজপুৰতো সুধিছিলোঁ, কয় বাইদেউ হেৰি এনেকুৱা গহনা মানে হেৰি দেই, আপোনালোকৰ বৰপেটাতহে ভাল হয়। এইটো মানে ৰূপৰ ওপৰত সোণপানী চৰোৱা, এইটোক কয় আমাৰ ফালে ঢেঁকীৰ কাটৰা। আপোনালোকৰ ফালে কি কয় জনাবচোন, কমেণ্ট কৰি জনাব কি কয়। আমাৰ এইটো ঢেঁকীৰ কাটৰা বুলি কয়। মই পিন্ধোঁ কেতিয়াবা, এইটো এটা ভাল লাগে। তাৰমানে নজনা মানুহে সোধে কেতিয়াবা, সোণৰ নেকি? সোণ হ'লেতো বহুত আছে। মই কৈছোঁ সোণ নহয়, এইটো ৰূপৰ ওপৰত সোণপানী চৰোৱা। এইটো এটা অসমীয়া গহনা, মানে পুৰণি দিনৰ আৰু। আগৰ আমাৰ আইতাহঁতে এইবিলাক কাণত পিন্ধিছিল। আগততো আৰু মানে খুব প্ৰচলন আছিল। আনকি এনেকুৱাকৈ কিছুমানে সোণৰো বনাই লয়, সোণৰো গঢ়াই লওঁ, সোণাৰীক দি দে। মোৰ এইটো কিন্তু সোণৰ নহয় দেই, এইটো ৰূপৰ ওপৰত সোণপানী চৰোৱা। সোণৰো গঢ়াই কিছুমানে। আমাৰ ওচৰতে এঘৰ মানুহ আছে তেজপুৰত, তেওঁৰ মানে নিজেও এনেকৈ এযোৰ বনাই লৈছে ঢেঁকীৰ কাটৰা, আৰু বিয়াত বোৱাৰীয়েককো দিছিল ঢেঁকীৰ কাটৰা। আমি আৰু ইমান সোণ ক'ত পাম, পিন্ধিবও নোৱাৰি, এক নম্বৰ কথা। আৰু ইমান সোণটো আমাৰ কাৰণে সম্ভৱ নহয়। ইয়াততো বহুত সোণ লাগিব। ইয়াত এক তোলা এপাততে মানে 1.5 তোলামান লাগিব নেকি, মানে 22 গ্ৰামমান লাগিব চাগে, নে বেছিয়ে লাগে নাজানো। গধুৰ নহয়, কিন্তু হ'লেও সোণ মানে লাগে আৰু। গতিকে এইটো অসমীয়া গহনাই ভৌগোলিক সূচাংক লাভ কৰিছে, GI টেগ লাভ কৰিছে। সঁচাকৈ বৰ গৌৰৱৰ কথা। কিন্তু লগতে আৰু এইটোও কথা, অসমীয়া গহনাৰ এতিয়া দাম হ'ব দেই। আগতে যোনে কিনিছে, যোনে কিনা নাই এতিয়া কিন্তু দাম হ'ব। এতিয়া ভয়ে লাগিছে কিনিবলৈ। অসমীয়া গহনা আৰু কিবা কিবি আছে মোৰ, সেইবিলাকে পিন্ধি যাম। বেলেগ এদিন দেখাম দিয়ক। এনেইতো দেখাই পায় আজিকালি, দিয়ে। কিন্তু এইটো বস্তু, কেৰু এযোৰো আছে। কেৰুটো চিনি পায়নে নাপায় বা। সাধাৰণতে আমাৰ এই জোনবিৰি, ঢোলবিৰি, তাৰপাছত কিং খাপ, এইবিলাক বনায়। এইটো বস্তুটো মানে সকলো সোণাৰীয়ে নবনায়। কিন্তু এইটো তেওঁলোকৰ মতেও কয় যে এইটো অকল হেৰিতহে বনায়, বৰপেটাতহে বনায়। নাজানো আৰু কিমান সঁচা। কিন্তু এইযোৰ মোৰ বৰপেটাৰ পৰাই অনা। বহুত বছৰ হ'ল তেতিয়া। এইযোৰ আনিছিলোঁ 2000 টকাত, এইটো আনিছিলোঁ 2000 টকাত। এতিয়া চাগে ঢেৰ দাম হ'ব দেই। বহুত বছৰ হ'ল, প্ৰায় 5 বছৰমানেই হ'ব নেকি। ঠিক আছে, সকলোকে গুড নাইট দিলোঁ। শুভৰাত্ৰি। অসমীয়া গহনা পিন্ধক, কিনক সকলোৱে। আৰু সোণাৰীবিলাকেও এই চেগতে কিন্তু দাম বহুত বেছি নল'ব দেই, অকণমান হিচাপত দামটো ল'ব আৰু, নহয় জানো। আমিনো মহিলাসকলে ক'ত পাম, আমাক হাজবেণ্ডে দিলেহে বা ঘৰৰ মালিকে দিলেহে আমি পাম। যদি আপোনালোকে বেছি দাম কৰে, নহয় আৰু নিদিব, আমি পিন্ধিব নোৱাৰিম। এই কিনাই পিন্ধিব লাগিব। আৰু কিনা পিন্ধিলেও কি হয়, কাণত খজুৱাই, নহয় জানো। আপোনালোকৰ খজুৱাই নে? গতিকে আপোনালোকে দামটো বেছি নকৰিব।